Hello guys, to আজি আমি ফটোশুট কৰিব আহিছো তো বিহু বুলি মানে অলপ ফটোশুট মানে এখন বাড়ি হেদেই বাহত তল চাই থাকক ভিডিওটো শেষলৈকে আপোনালোকে মানে মজা পাব গাইস তো ফাইনালি আমাৰ ফটোশুট কৰা মেইন মানুহটো মানে আহি পালে তো আপোনালোকে দেখা পাব স্ক্ৰিনত দেখাই দিম আমি তো এয়া আমাৰ মেকআপ আৰ্টিষ্ট হাই এই মানে ফটো আগতে বহুত শুট কৰিছে তো আজি আমি কৰি আছো তো এয়া আমাৰ ফাইনালি ফটোশুট মেইন পপুলাৰ মানে আপোনালোকে যদি বিউটি পাৰ্লাৰ কৰিব নাজানে মেকআপ আৰ্টিষ্ট তো আমাৰ ওচৰত আহিব এইটো এনেকুৱা খোপাটো লুকটো মানে মেকআপ নাই ৰিয়েল ফেক আপোনালোকে ভিউটো চাব পাৰে এই বঢ়িয়া ভিউ তো আমি মানে ফটোশুটৰ কাৰণে তো গামোচা অলপ ৰেডি কৰি আছো এয়া আজি আমি মানে ফটো মানে ভাইৰেল কৰি এৰিম এইটো এটা ধুনীয়া ছোৱালী আছে মানে লাজ কৰে অলপ আপোনালোকে ভিডিওটো চাই থাকক মানে মজা পাব ইমান ভাল লাগিব ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে চা কাক ভাল লাগে মজা ভিডিও দে গাইস গাছেয়া আমাৰ মেকআপ আৰ্টিষ্ট তো ধুনীয়া খুব মেকআপ আৰ্টিষ্ট কিন্তু সিঙ্গেল নহয় দে মিঙ্গেল হৈ আছে ঠাইত বলে লাজ কৰিছে নাচনীটো কেনেকুৱা কোনোবাক যদি লাগে যদি হেৰি মানে নাচনী আমাৰ ল'ব পাৰিব তো আপোনালোকে চাই থাকিব দেই ফটোটো আমি উঠাম না আমাৰ DSLR নাই ন guys মানে মই ফটো শুট কৰিম আজি মই বেছি ভিডিও দেখিছে না ওয়াও এই লুক মানে মোৰ পেনটো দেখাই না তলত আছে ইটো মানে মই পিন্ধি মানে অলপ ফুল আছে মানে পিন্ধি নাই পুৰণি ঘৰৰ মানে অসমীয়া সমাজৰ মানে ইটো মেইন আমাৰ ইফালে শুটিং চলি আছে মানে তো লাইক কৰিব না ভিডিওটো প্লিজ